নমস্কাৰ মই ডক্টৰ ৰমেন কাকতি খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মই মেডিকেল অফিচাৰ হিচাপে কাম কৰোঁ। মই আচলতে একেইদিন মই নহয় সব ডক্টৰে ঘূৰি আছে আৰু যোৱাকালি মই খোৱাঙৰ পৰা ইয়াত আহিলোঁ এটা কাৰণতে যে আমাৰ ইয়াতে খোৱাঙৰ আণ্ডাৰতে যিটো মৰাণ মই ইয়াত চালোঁ দেখিলোঁ যে আমাৰ পুলিচ পাৰ্চনছ আমাৰ হেল্থ ৱৰ্কাৰ্ছ আদাৰ যিবিলাক আমাৰ ৱৰ্কাৰ্ছ আছে চবে বহুত কষ্ট কৰি আছে। মই মানে তেখেতসকলক এনেকুৱা অৱস্থাতনো কি দিম, মই সেইকাৰণে আজি মোৰ ৰুমত ঘৰত মই অলপ এটা ব্ৰেকফাষ্ট বনাই পেলাই মই বিশেষকৈ পুলিচ পাৰ্চন হেল্থ ৱৰ্কাৰ আৰু বাকী মানুহবোৰক মই অলপমান ব্ৰেকফাষ্ট দিছোঁ। এইকাৰণে মই পুলিচ পাৰ্চনসকলক চেলুট জনাইছোঁ। হেল্থৰখিনিকতো আমি আছে, বিশেষকৈ এনেকুৱা এটা কোপাৰেশ্যন কৰিছে যাৰ কাৰণে এটা জীৱন মৰণ সমস্যাক লৈ যুঁজিও তেখেতসকলে আগবাঢ়ি গৈ আছে। মই আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ পুলিচ পাৰ্চনছ হেল্থ ৱৰ্কাৰসকলে আগবাঢ়ি যাব। আৰু মই ইয়াৰ দ্বাৰা এটা কথাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে লকডাউনৰ ক্ষেত্ৰত আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ সদায় মেইনটেইন কৰক, হাত চাবোন পানীৰে বাৰে বাৰে ধুৱক, যিটো গাইডলাইন চৰকাৰে যে সেইমতে কাম কৰক, তেতিয়া আমি কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাৰিম, অন্যথা বহুত দিগদাৰ দিব। মই আজি মিডিয়াৰ যোগে আশা ৰাখিছোঁ আমাৰ সমূহ অসমবাসী ৰাইজে এইখিনি কথা মানিব আৰু তাৰ কাৰণে আমি কৰোণা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰিম। ধন্যবাদ।